Hello friends, welcome to NS Assamese Tech. Friends, যদিহে আপুনি ভোটাৰ আইডিত কিবা নাম বা এড্ৰেছ বা ফটো শুধৰাব বিচাৰে নয়তোবা কিবা সাল সলনি কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয় কিয়নো মই আপোনাক আজি ক'ম যে আপুনি কেনেকৈ অতি সহজ পদ্ধতিৰে আপোনাৰ মোবাইলতে ঘৰত বহি কেনেকৈ ভোটাৰ আইডি শুধৰাব বিচাৰে নয়তোবা আপোনাৰ এড্ৰেছ নাম বা আপোনাৰ ফটো কেনেকৈ সলনি কৰিব বিচাৰে তো ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক আৰু লগতে মোৰ এটা সৰু অনুৰোধ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে কিবা নজনা থাকিলে কমেন্টত জনাব আৰু লাইক কৰিব লগতে শ্বেয়াৰ কৰিব তো ফ্ৰেন্ডছ পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহক লেটছ ষ্টাৰ্ট দা ভিডিঅ' ভোটাৰ আইডি শুধৰাবলৈ হ'লে আপোনালোকে প্লে ষ্টৰত গৈ এটা এপ ডাউনলোড কৰিব লাগিব আৰু এপটো মই ডাউনলোড কৰি লৈছো এপটোৰ নাম হৈছে ভোটাৰ হেল্পলাইন তো ইয়াতে ভোটাৰ হেল্পলাইন নামৰ এপটো ডাউনলোড কৰি লৈছো ভোটাৰ হেল্পলাইন তো এই এপটো ডাউনলোড কৰি লৈছো মই তো এই এপটোৰ লিংক তোৰ ডেসক্ৰিপচনত দিয়া থাকিব আপুনি প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব পাৰিব তো ইয়াতে মই ভোটাৰ হেল্পলাইন নামৰ এপটো ডাউনলোড কৰি লৈছো তো তাৰ পিছত আমি এই ভোটাৰ হেল্পলাইন নামৰ এপটোত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিব ইয়াত আই এগ্ৰিত ক্লিক কৰিব নেক্সটত ক্লিক কৰি দিব তাৰ পিছত তলত স্কিপ লগইনত ক্লিক কৰি দিব তো ইয়াতে দিছো মই ক্লিক কৰি তো এনেকৈ এখন পেজ খুলি যাব প্ৰথম যেটো আছে তাত ক্লিক কৰি দিব তো ইয়াতে এন্টাৰ ইউৰ নেম তো এন্টাৰ ইউৰ নেমত নিজৰ নামটো দি ইয়াত ওকে কৰি দিব তো ইয়াতে ওকে কৰাৰ লগে লগে লেট ষ্টাৰ্টত ক্লিক কৰি দিব তো ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব ইয়াত এটা ওটিপি আহিব তো মোবাইল নাম্বাৰটো দি সেন্ড ওটিপিত ক্লিক কৰি দিব তো ইয়াত ওটিপি এটা আহিব আপোনাৰ মোবাইলত ওটিপিটো আপুনি ইয়াতে দি ল'ব তো ওটিপিটো দি লৈছো তাৰ পিছত ভেৰিফাই ক্লিক কৰি দিব তো ভেৰিফাইত ক্লিক কৰি দিবই ইয়াতে সেকেন্ড নাম্বাৰ ক্লিক কৰি দিব তাৰ পিছত নেক্সট ইয়াতে এখন ফৰ্ম আহিব ইয়াতে আপোনাৰ নামটো দি ল'ব তো ইয়াতে নামটো দিব তলত ফাদাৰছ নেমটো দিব ফাদাৰ নেম ইয়া হাজবেণ্ড নেম তো ইয়াতে দি ল'ব তলত জেন্ডাৰ সিলেক্ট কৰিব তলত জেন্ডাৰ মেল ফিমেল তাৰ পিছত এজটো দি ল'ব আপুনি তো ইয়াতে এজটো দি ল'ব তাৰ পিছত ষ্টেট সিলেক্ট কৰিব আৰু ইয়াৰ পিছত আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ষ্টেট মই আসাম তো আসাম সিলেক্ট কৰি লৈছো ডিস্ট্ৰিক্ট কামৰূপ হয় কামৰূপটো সিলেক্ট কৰি ল'ম তো ইয়াতে তাৰ পিছত পিন নাম্বাৰ লাগিব সৰি ইয়াতে পিন নাম্বাৰ নালাগে ইয়াতে মোৰ পলাশবাৰী হয় পলাশবাৰী ক্লিক কৰিম তো প্ৰসিডত ক্লিক কৰি দিব তো ইয়াতে আপোনাৰ ভোটাৰ আইডিৰ ডিটেইলছটো দেখা পাব ইয়াতে স্ক্ৰিনশ্বট কৰি ৰাখিব পাৰে তাৰ পিছত নেক্সটত ক্লিক কৰি দিব তো ইয়াতে নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি কি কাৰেকশ্যন কৰিব বিচাৰে কি শুধৰাব বিচাৰে মাত্ৰ তিনিটা এবাৰত তিনিটাহে কৰিব পাৰিব তো ইয়াতে মই ফটো আৰু এড্ৰেছটো চেঞ্জ কৰিম তাৰ পিছত নেক্সটত ক্লিক কৰি দিম ইয়াতে এড্ৰেছটো আপুনি বহুৱাই ল'ব হাউচ নেম তো অসমীয়াত অটোমেটিক আহি যাব ইংলিছত টাইপ কৰাৰ লগে লগে আৰু যদি কিবা অসমীয়াত ভুলকৈ আহে তেতিয়ালে অসমীয়াত ক্লিক কৰি শুধৰাই ল'ব তো ইয়াতে মই গোটেইখিনি দি লৈছো তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তেতিয়াহে বুজি পাব অতি সহজ উপায়েৰে আপুনি ভোটাৰ আইডিখন এনেকৈ শুধৰাই ল'ব পাৰিব ইয়াতে মই গোটেইখিনি দি লৈছো
তো তাৰপিছত আপুনি পোষ্ট অফিচ সিলেক্ট কৰি ল'ব পোষ্ট অফিচ আপোনাৰ কি হয় তাৰপিছত আপুনি পিন নাম্বাৰ আপোনাৰ পিন নাম্বাৰটো ক্লিক কৰিব তাৰপিছত পিন নাম্বাৰ বহুৱাই লৈছোঁ তো আপোনাৰ পিন নম্বৰটো যিটো পিন নম্বৰ হয় সেইটো ইয়াতে বহুৱাই ল'ব তো মই পিন নম্বৰটো ইয়াতে দি ল'লোঁ তাৰপিছত তলত সিলেক্ট কৰিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টখন তো মই ইয়াতে ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ লগে লগে আহি যাব মোৰ কামৰূপ সিলেক্ট কৰি দিম আপোনাৰ যি হয় সিলেক্ট কৰি ল'ব তাৰপিছত ট'টেল নাম্বাৰটো অট'মেটিক আহি যাব তাৰপিছত ইয়াতে ফটো আপলোড কৰিব লাগিব ফটোৰ সাইজ 200 KB হ'ব লাগিব তাৰ ওপৰ হ'ব নালাগে তাৰে এলাউ কৰি দিব আপুনি প্ৰফাইলত ফটোখন চাই ল'ব যদি আপুনি ফটো কাৰেকশ্যন কৰা নাই তেতিয়াহ'লে ফটো দিব নালাগে মই যিহেতুকে ফটোখন চেঞ্জ কৰিম তাৰ কাৰণে ফটোখন দিব লগা হৈছে তো ইয়াতে মই ক্ৰপছ ক্লিক কৰি দিম তাৰ তলত আপুনি এড্ৰেছ চেঞ্জ কৰিব লাগিলে ইয়াতে এড্ৰেছ প্ৰুফ এটা দিব লাগিব আপুনি তো মই ইয়াতে বহুকেইটা আহিছে ৰেচন কাৰ্ড ইণ্ডিয়ান পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স ৱাটাৰ বিল টেলিফোন বিল ইলেক্ট্ৰিচিটি বিল তো মই ইয়াতে পেন কাৰ্ড দিম ইনকাম টেক্স এছাইনমেণ্ট অৰ্ডাৰ ইয়াতে ক্লিক কৰি দিম মই পেন কাৰ্ডৰ কাৰণে আপুনি যিটো সিলেক্ট কৰে কৰিব পাৰে তো তাৰপিছত ইয়াত আপলোড কৰিব লাগিব ফটো এখন ইয়াৰ সাইজো 200 KBৰ ওপৰত হ'ব নালাগে KBৰ ওপৰত ইয়াতে আপুনি দিব নোৱাৰিব তো আপুনি ফটোখনৰ সাইজটো কমাই ল'ব তাৰপিছত মই ইয়াতে এনেকৈ এডিট কৰি দি লৈছোঁ তাৰপিছত আপলোড হোৱাৰ পিছত নেক্সটত ক্লিক কৰি দিম তো নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ নামটো দিব লাগিব আৰু প্লেচ আপুনি য'ত গাঁওখনৰ নাম এই গাঁওখনৰ নামটো আপুনি দি ল'ব ইয়াতে তো মই ইয়াতে নামটো দি লৈছোঁ তাৰপিছত আপুনি আপোনাৰ গাঁওখনৰ নামটো দি ল'ব তলত তো মই মোৰ গাঁওখনৰ নামটো দি লৈছোঁ তো তাৰপিছত তলত ডান আহিব ডানত ক্লিক কৰিব আপুনি যিখন ফৰ্ম ফিল আপ কৰিলে তাৰ ডিটেইলছটো আহি যাব এইখন ফৰ্মখন স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে ইয়াতে তো মই স্ক্ৰীনশ্বট কৰি ৰাখি দিলোঁ ইয়াতে যি শুধৰণি কৰিছে এইবোৰ আহি যাব কাৰেকশ্যনত ইয়াতে স্ক্ৰল ডাউন কৰি তলত চাই ল'ব পাৰে আৰু বহুকেইটা আছে ইয়াতে স্ক্ৰল ডাউন কৰি এইবোৰ স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে তো বাকি হোৱাৰ লগে লগে তলত এটা অপশ্যন আহিব কনফাৰ্মত ক্লিক কৰি দিব তো মই কনফাৰ্ম ক্লিক কৰি দিম তো মোৰ সব ওকে আছে গতিকে মই কনফাৰ্ম ক্লিক কৰি দিম তো ইয়াতে আহিছে ইয়োৰ এপ্লিকেশ্যন হেজ বিন সাবমিট সাকসেসফুলি ইয়োৰ ৰেফাৰেন্স আইডিটো আপোনাক দিয়া আছে এইটোৱেদি আপোনাৰ ভোটাৰ আইডি ষ্টেটাছ চেক কৰিব পাৰিব তো ওকে ক্লিক কৰি লৈছোঁ মই তাৰপিছত আপোনাক দেখুৱাইছোঁ ভোটাৰ আইডিখন মই চেক কেনেকৈ কৰিম ইয়াতে যিটো আছে সেইটো অপশ্যন ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াতে বহুকেইটা অপশ্যন আহিছে তো মই ভোটাৰ আইডি ষ্টেটাছটো চেক কৰিবৰ কাৰণে ইয়াত চেক ষ্টেটাছত ক্লিক কৰি দিম তো এইটো অপশ্যনত ক্লিক কৰি লৈছোঁ মই আপুনি এনেকৈ ক্লিক কৰি ল'ব তো তাৰপিছত ইয়াত ৰেফাৰেন্স আইডিটো ইয়াতে দি ল'ব তো ৰেফাৰেন্স আইডিটো দিয়াৰ লগে লগে আপোনাৰ ইয়াতে আহি যাব তো মোৰ এইখন এনেকৈ প্ৰথম ছাবমিট হৈছে তাৰপিছত বায়ো এপইণ্টমেণ্ট হ'ব
ফিল ভেৰিফাই হ'ব, তাৰপিছত একচেপ্ট বা ৰিজেক্ট কৰি দিব। তো ইয়াতে আপোনাৰ গোটেই ষ্টেটাছখিনি পাই যাব। তো ইয়াতে ভিডিঅ'টো ভাল লাগিলে আপুনি আগতে কৰাৰ দৰে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।